নমস্কাৰ বন্ধুসকল, ধিৰাজ অফিচিয়েল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ কেইটামান আগবঢ়াইছোঁ আছাম লিটাৰেচাৰ কেইটামান MCQ, যিবিলাক কম্পিটিটিভ এক্সামত প্ৰায়ে অহা দেখা যায়। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, জোনাকী মেগাজিন ৱাজ পাব্লিছড ইন A 1889, B 1899, C 1989, D 1999। ইয়াৰ উত্তৰটো আপোনাৰ 1889। তাৰপিছত আহিলে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ৱাজ, ইয়াত A চন্দ্ৰধৰ বৰুৱা, B হেমচন্দ্ৰ গোস্বামী, C পদ্মনাথ গোহাঁই বৰুৱা, D ৰজনীকান্ত বৰদলৈ। ইয়াৰ উত্তৰটো দিয়া আছে C পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত আহিলে ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ৱাজ, ভাইচ প্ৰেচিডেণ্ট ৱাজ আছাম সাহিত্য সভা ৱাজ A মিত্ৰদেৱ মহন্ত, B লক্ষ্মীনাথ বেজবৰুৱা, C বেণুধৰ ৰাজখোৱা, D তৰুণৰাম ফুকন। ইয়াত উত্তৰ দিয়া আছে A মিত্ৰদেৱ মহন্ত। তাৰপিছত দিয়া আছে 4 নম্বৰ, ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা ৱাজ A বেণুধৰ ৰাজখোৱা, B শৰৎচন্দ্ৰ গোস্বামী, C সূৰ্য হাজৰিকা, D লক্ষ্মীনাথ বেজবৰুৱা। ইয়াত উত্তৰটো দিয়া আছে B শৰৎচন্দ্ৰ গোস্বামী। তাৰপিছত আহিলে ফাৰ্ষ্ট বৰগীত মন মেৰি ৰাম চৰণহাৰী লগু ৱাজ কম্প'জ বাই দ্য শংকৰদেৱ এট A বদ্ৰীনাথ, B হৰিদ্বাৰ, C মথুৰা, D কোচবিহাৰ। ইয়াত উত্তৰটো দিয়া আছে A বদ্ৰীনাথ। তাৰপৰা আহিলে ফাৰ্ষ্ট আছামিজ নভেল ৰিটন বাই পদ্মনাথ গোহাঁই বৰুৱাই, পদ্মনাথ গোহাঁই বৰুৱাই লিখা প্ৰথম নভেলখন হ'ল A মিৰিজীয়ৰী, B ভানুমতী, C দেওলাংখুই, D মাকাম। ইয়াত উত্তৰটো দিয়া আছে B মাকাম, B ভানুমতী। তাৰপিছত দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বন কৰি ৱাজ ৰিটন বাই A ডিম্বেশ্বৰ নেওগ, B চন্দ্ৰ কুমাৰ আগৰৱালা, C বেণুধৰ ৰাজখোৱা, D মহেন্দ্ৰনাথ ডেকা ফুকন। এনচাৰটো দিয়া আছে B চন্দ্ৰ কুমাৰ আগৰৱালা। তাৰপিছত দ্য ফাৰ্ষ্ট আছামিজ চনেট প্ৰিয়তমাৰ চিঠি ৱাজ ৰিটন বাই হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ। ইয়াত শুদ্ধ উত্তৰটো হ'ব A হেমচন্দ্ৰ গোস্বামী। তাৰপিছৰ প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী জেউতি ৱাজ ৰিটন বাই A চন্দ্ৰ কুমাৰ আগৰৱালা, B হেমচন্দ্ৰ গোস্বামী, C লক্ষ্মীনাথ বেজবৰুৱা, D কনকলাল বৰুৱা। ইয়াত উত্তৰটো দিয়া আছে C কনকলাল বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছৰ প্ৰশ্নটো আহিলে দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন ৱাজ A ল'ৰা বন্ধু, B মৰমৰ দেউতা, C ভাইটি, D সফুৰা। ইয়াত শুদ্ধ উত্তৰটো হ'ব ল'ৰা বন্ধু। তাৰপিছত আহিলে দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ৱাজ, দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ৱাজ A নিৰ্মলপ্ৰভা বৰদলৈ, B পুষ্পলতা দাস, C চন্দ্ৰপ্ৰভা শইকীয়ানী, D নলিনীবালা দেৱী। এনচাৰটো হ'ব D নলিনীবালা দেৱী। দ্য ফাৰ্ষ্ট আছামিজ ডেইলী নিউজ পেপাৰ ৱাজ A দৈনিক বাতৰি, B অমৰ অসম, C অসমীয়া খবৰ, D অসমীয়া প্ৰতিদিন। ইয়াৰ উত্তৰটো হ'ব A দৈনিক বাতৰি। এখন 1937 প্ৰচাৰ হৈছিলে। দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ফিল্ম ডিৰেক্টৰ ৱাজ A সুপ্ৰভা দেৱী, B ৰীমা দাস, C মঞ্জু বৰা, D ৰীমা কাকতি। এনচাৰটো হ'ব সুপ্ৰভা দেৱী। তাৰপৰা দ্য ফাৰ্ষ্ট ইংলিছ উইকলি নিউজ পেপাৰ অফ আছাম ৱাজ A দ্য আছাম ট্ৰিবিউন, B আছাম মিহিৰ, দ্য চেণ্টিনেল, দ্য নন অফ দ্য এবভ। শুদ্ধ উত্তৰটো দিয়া আছে B আছাম মিহিৰ। তাৰপিছত শেষৰ প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট আছামিজ ডেইলী নিউজ পেপাৰ ৱাজ A দৈনিক বাতৰি, B অসমীয়া প্ৰতিদিন, C দৈনিক অসম, D দৈনিক জনমভূমি। এনচাৰটো হ'ব A দৈনিক বাতৰি। বন্ধুসকল, আজিলৈ ইমানেই আছিলে। 15টা আপোনালোকলৈ MCQ লিটাৰেচাৰৰ ওপৰত দিছিলোঁ। গতিকে ইয়াৰ ভিতৰত কোনোবা এটা নহয় কোনোবা এটা আপোনালোকৰ পৰীক্ষাত আহিবই। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলে, আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। আজিলৈ আহোঁ, বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।